Hello guys, welcome to my YouTube channel. তো guys, তোমালোকে জানা নাই যে তোমালোকৰ মেণ্টেল এজ কিমান বা মানসিক বয়স কিমান? So guys, তোমালোকে যদি এইটো নাজানা যে তোমালোকৰ মানসিক বয়স কিমান, তেনেহ'লে তোমালোকে এটা কাম কৰিবা। তোমালোকে আজি মই কেইটামান কুইজ দিম। ইয়াৰ বাবে তোমালোকে এনসাৰ দিব লাগিব। তো কোনো আনসাৰ ডাঙৰ এনসাৰ নহয় ইয়াৰ। মই ক'বলগীয়া কথা নহয়, তোমালোকে মাত্ৰ সাধাৰণ 10টা কুৱেশ্যনৰ উত্তৰ দিব লাগিব। তাৰ লগত তোমালোকক প্ৰতিটো উত্তৰৰ বাবে এটা পইণ্টছ দিয়া হ'ব। ধৰি লোৱা এ পইণ্ট তোমালোকে চিলেক্ট কৰিলে, এ পইণ্টছৰ বাবে বিভিন্ন ধৰণৰ পইণ্টছ, চি পইণ্টছৰ বাবে বেলেগ তোমাৰ অপশ্যন থাকিব 4টা। চ' গাইজ তোমালোকে এটা কাম কৰিবা, এখন বহি লোৱা আৰু এটা কলম। তো তোমালোকে ইয়াৰ পইণ্টছবোৰ লিখি যাব পাৰিবা, নহ'লে তোমালোকে মোবাইলত কেলকুলেটৰ ইউজ কৰিব পাৰা, কোনো কথা নাই। তোমালোকে ইয়াৰ ভিতৰত কোনোবা এটা চিলেক্ট কৰি লোৱা। তো গাইজ ইয়াৰ আমাৰ এতিয়া প্ৰথম কুইজটো তোমালোকৰ আগত মই দিবলৈ গৈ আছোঁ। তো তোমালোকে ইয়াৰ বাবে 10 ছেকেণ্ড পাবা, বা তোমালোকে ভিডিঅ'টো পজ কৰিও চাই ল'ব পাৰা। তো প্ৰথম কুৱেশ্যনটো এইটো চোৱা। তো গাইজ, তোমালোকে যদি আটাইবিলাক কুৱেশ্যনৰ উত্তৰ কৰিলা, তেনেহ'লে এটা কাম কৰিবা, তোমালোকে এই সকলোবিলাক টোটেল কৰি দিয়া। তাৰপিছত মই যি কৰি যাওঁ সেইবোৰ ফ'ল' কৰি যাবা, অ'কে? যদি তোমালোকৰ স্ক'ৰ 350ৰ ভিতৰৰ পৰা 400 ভিতৰত, তেনেহ'লে তোমাৰ মানসিক বয়স হ'ব তোমাৰ 4 পৰা 9 বছৰ। অ'কে, ইয়াৰ অৰ্থ হ'ল যে তোমালোক এজন শিশুসুলভ প্ৰকৃতিৰ। অ'কে, শিশুসুলভ। তো তোমালোকে ইয়াৰ অৰ্থ হ'ল যে তোমালোকে এটা প্ৰত্যেকটো সৰু সৰু বস্তুৰ পৰা তোমালোকে আনন্দ লাভ কৰিব পাৰিবা। তো ইয়াৰ বাবে তোমালোকক কংগ্ৰেচুলেশ্যন। তো ইয়াৰ নেক্সটৰ ফালে যাওঁ আহা আমি। অ'কে, তো ইয়াৰ নেক্সট হ'ল তোমালোকৰ স্ক'ৰ যদি তোমালোকৰ 300ৰ পৰা 340, তেন্তে তোমাৰ মানসিক বয়স হ'ব 9ৰ পৰা 16 বছৰ। তো ফ্ৰেণ্ডছ, ইয়াৰ অৰ্থ হ'ল যে তোমালোক এজন কিশোৰ বা কিশোৰী। তো মই গাইজ তোমালোকক এইটো কোৱা নাই যে তুমি এগৰাকী কিশোৰ বা কিশোৰী। তো ইয়াৰ তোমাৰ মানসিক অৱস্থাটো চাই তোমালোকক গম পোৱা গৈছে যে তুমি এগৰাকী কিশোৰ বা কিশোৰ প্ৰকৃতিৰ। তো তোমালোকে সাধাৰণতে মেচিউৰ হোৱা নাই, একচুৱেলি তোমালোকে মেচিউৰ হ'বলৈ গৈ আছা, কিন্তু তোমালোকে এটা সৰু সৰু কথাতে বহুত দুখ অনুভৱ কৰা, ইয়াৰ বহুত লৈ চিন্তা কৰা।
তোমালোকৰ গাত বিভিন্ন বিভিন্ন ৰঙৰ কেৰেক্টাৰ সোমাই আছে তো গাইজ তোমালোকক মই কৈশোৰকালৰ বৈশিষ্ট্যবিলাক ক'বলৈ নাযাওঁ আৰু তোমালোকে ইয়াৰ বিষয়ে সকলো জানাই চাগে তো গাইজ ইয়াৰ আমি নেক্সটলৈ আহোঁ তো যদি তোমালোকে 250ৰ পৰা 290 তোমালোকে স্ক'ৰ কৰিছা তেনেহ'লে তোমালোকৰ মেণ্টেল এজ হ'ব 16ৰ পৰা 21 তো গাইজ ইয়াৰ অৰ্থ হ'ল যে তোমালোকে এইটো কথা জানা যে তোমালোকে কেতিয়া সাধাৰণতে মেচিউৰ আচৰণ কৰিবা আৰু কেতিয়া তোমালোকে এইটোও জানা যে তোমালোকে কেতিয়া আনন্দ স্ফূৰ্তি কৰিব লাগে বাট তোমালোকে এইটো নহয় যে তোমালোকে একবাৰ মেচিউৰে হৈ গ'লা তোমালোকে সাধাৰণতে এইটো সময়ত তোমালোকে সাধাৰণতে একেবাৰে মেচিউৰ নহয় তোমালোকে মেচিউৰ হ'বলৈ গৈ আছে আৰু বেছি সময় নাই এনেকুৱা এটা অৱস্থাত আছা মানে অ'কে তো গাইজ যদি তোমালোকৰ স্ক'ৰ 200ৰ পৰা 240ৰ ভিতৰত তেনেহ'লে তোমালোকৰ মানসিক বয়স হ'ব 21ৰ পৰা 29ৰ ভিতৰত তো গাইজ ইয়াৰ অৰ্থ হ'ল যে তোমালোক এজন সুস্থ সবল মানসিকভাৱে আগবঢ়া এজন যুৱক বা যুৱতী তুমি প্ৰত্যেকটো সময়তে মেচিউৰেশ্যন প্ৰদৰ্শন কৰা আৰু তোমালোকে এই কথাও জানে যে কেতিয়া তোমালোকে চিৰিয়াছ হ'ব লাগে তুমি এজন স্মাৰ্ট আৰু ইণ্টেলিজেণ্ট আৰু তোমাৰ নিজৰ কৰ্তব্যক লৈ তুমি সদায় সজাগ যদি তোমালোকে 150ৰ পৰা 190ৰ ভিতৰত স্ক'ৰ কৰিছা তেনেহ'লে তোমালোকৰ মানসিক বয়স হ'ব 29ৰ পৰা 55 তো ইয়াৰ অৰ্থ কি গাইজ ইয়াৰ অৰ্থ হ'ল যে তুমি এজন মানসিকভাৱে বয়োজ্যেষ্ঠ ব্যক্তি তুমি এজন ভদ্ৰ আৰু সৎ লোক তো গাইজ যদি তোমালোকৰ স্ক'ৰ 100ৰ পৰা 140ৰ ভিতৰত তেনেহ'লে তোমালোকৰ মানসিক বয়স হৈছে 55+। ইয়াৰ অৰ্থ হ'ল তুমি হ'লা এজন মানসিকভাৱে বুঢ়া লোক তুমি বৰ্তমান মডাৰ্ণ লাইফষ্টাইলৰ লগত সাধাৰণতে ভালদৰে মিলিব পৰা নাই তো গাইজ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ইয়াৰ পৰৱৰ্তী সময়তো মই তোমালোকৰ আগত যিবিলাক ভিডিঅ' উপস্থাপন কৰিম সেইবিলাক যাতে তোমালোকে সদায় লাভ কৰি থাকিব পাৰিবা তো গাইজ প্লিজ লাইক কৰিবা কমেণ্ট কৰিবা অ'কে আজিলৈ ইমানে চ' বাই বাই থেংক ইউ গাইজ